আমাৰ ভাৰতৰ মানুহবোৰৰ চিন্তাবোৰ এনেকুৱা কিয়? মানে একক চিন্তা মানে কেনেকুৱা ধৰণৰ? মই এটা উদাহৰণ দি বুজাই দিওঁ যে মোৰ ঘৰ গাড়ী মানে মই ভালকৈ ফেচিলিটি কৰি জীয়াই থাকিব লাগে, বাকী আনে যি কৰে কৰক, মই ভালকৈ জীয়াই থাকিব লাগে। সেই মানসিকতাটো আহিল ক'ৰ পৰা? সেই মানসিকতাটো তেওঁলোকে ভাবিব পৰা শক্তিটো পালে ক'ত? উদাহৰণস্বৰূপে মই আপোনাক আৰু এটা কথা কওঁ যে এজন মানুহৰ হাতত কোটি কোটি টকা আৰু এজন মানুহৰ হাতত মাত্ৰ 10 টকা, কিন্তু দুজন মানুহ ভাৰতৰেই নাগৰিক, এজনে একদম তলত পৰি আছে, এজনে খুব ওপৰত আছে। সেই মানসিকতাটো আহিল ক'ৰ পৰা জানে? সেই মানসিকতাটো আহিল শিক্ষাৰ পৰা আহিল। শিক্ষা মানে এডুকেশ্যন ছিষ্টেম, শিক্ষাই কৰে মানুহক ভিক্ষা। আজিৰ তাৰিখত সেইটো হৈ আছে। মই যিমানবোৰ শিক্ষিত মানুহ আছে তেওঁলোককো মই ক'ব ওলাইছোঁ, আৰু যিখিনি মানে শিক্ষাৰ লগত জড়িত নাই, এতিয়াও অলপ কম আছে, সমগ্ৰ ভাৰতৰ মানুহক এই মোৰ কথাখিনি অলপ চালি জাৰি চাব দিছোঁ বা ভাবিব দিছোঁ। কথাটো এনেকুৱা যে ব্ৰিটিছৰ শিক্ষাৰে আমাৰ ভাৰতৰ মানুহে শিক্ষা গ্ৰহণ কৰি আছে। ব্ৰিটিছৰ শিক্ষাৰে যদি আজি আমাৰ ভাৰতৰ শিক্ষা থাকিল হয়, তেতিয়াহ'লে কি হ'ল হয় যে এজন ভাৰতৰ ভাল নাগৰিক হয় ইয়াতে ওলাই আহিল হয়। কিন্তু আজি ব্ৰিটিছৰ যিটো শিক্ষা নীতি তেওঁলোকে অৱলম্বন কৰি আছে, সেইটোৰ কাৰণে মানে মই ভাবোঁ এজন ভাল নাগৰিক নহয়, তেওঁলোকে এজন ভাল শিক্ষিত, আৰু ভালকৈ শুনক, ভাল শিক্ষিত এজন শ্ৰমিকহে তেওঁলোকে ভাৰতত ওলাইছে। আজি যিমানবোৰ মানুহে আজি যিকোনো কামৰ লগত যেতিয়া জড়িত হৈ আছে, তেওঁলোকে নিজৰ বাবে চিন্তা কৰি আছে, আৰু তেওঁলোকে শ্ৰমিকে। যদি আমাৰ ভাৰতৰ শিক্ষাটো যদি তেওঁলোকে গ্ৰহণ কৰিল হয়, বা প্ৰথম যেতিয়া ভাৰত স্বাধীন হ'ল তেতিয়াই যদি চৰকাৰে যদি শিক্ষাটো আমাৰ ভাৰতৰ শিক্ষাটো দিলে হয়, তেতিয়া এজন ভাল নাগৰিক হিচাপে ইয়াতে ওলালে হয়। কিন্তু এতিয়া যিহেতু ভাল নাগৰিক নাই, সেইবাবে ইয়াক লুটি তাক খায়, তাক লুটি তেওঁক খায়, এই ছিষ্টেমটো হৈ আছে। এজন ভাল নাগৰিকৰ বাবে যেতিয়া সেই নিয়মসমূহ আহিব, তেতিয়া এজন ভাৰতত ভাল নাগৰিক হৈ যেতিয়া ওলাব, তেতিয়া সকলো দিশৰ পৰা উন্নয়নমূলৰ কাম হ'ব, আৰু প্ৰত্যেক মানুহৰ হাততে এটা ভাল চিন্তা চৰ্চাৰ ক্ষমতা এটা আহিব। আৰু তেতিয়া মানে এই যে টকা পইচাৰ যিটো মানে খেল, কোনোবাৰ হাতত কৰড় টকা, এখন ভাৰতৰে নাগৰিক, এখন দেশৰে নাগৰিক, কিন্তু তেওঁলোকৰ যে টকাৰ ক্ষেত্ৰত যে উচ্চ নিচ্চ, সেই বস্তুটো মানে যাতে ভাল নাগৰিক এজন হ'লে যাতে তেওঁলোকে বুজি পালে হয়। কিন্তু ক'ব লগা মোৰ বহুত আছে, কিন্তু ভিডিঅ'টো খুব ডাঙৰ হৈ যাব বা দীঘল হৈ যাব, সেইবাবে মই বেছি দীঘলকৈ নবনাওঁ।
মানে বেছি দীঘলকৈ হ'লে মানে মানুহে চাই অলপ বা নুশুনে বা নুবুজে। গতিকে শিক্ষাৰ লগত জড়িত হোৱা মানুহবোৰে মই উদাহৰণ এটা দিওঁ যে দুজন শ্ৰমিকৰ এজন হৈছে আপোনাৰ শিক্ষিত শ্ৰমিক বুলি ক'লে আমাৰ সেই অফিচিয়েল কামবিলাকত থাকে, আৰু এজনক আপুনি ধৰিব পাৰে লিখা পঢ়া নকৰা শ্ৰমিক, যেনেকৈ আমাৰ এই দিন হাজিৰা কৰি ফুৰে, এই দুটাই। কিন্তু এজন আপুনি ভাল শিক্ষা যদি আমাৰ ভাৰতৰ থাকিল হয় তেতিয়া কিন্তু এটা ভাল নাগৰিক হ'ল হয়। মই এইখিনি থুলমূলকৈ আপোনাক বুজাইছোঁ দেই, থুলমূলকৈ বুজাই দিছোঁ, কিন্তু আপোনালোকে বুজিব। আৰু মই ভালকৈ এটা ভিডিঅ' বনাম সেই হেৰিটোৰ ওপৰত, এতিয়া বৰ্তমান থুলমূলকৈ বুজাই দিছোঁ। ধন্যবাদ।